স্বাগতম জনাইছোঁ অসম হিট চেনেললৈ। আৰু আজি আপোনালোকক দেখাইছোঁ ইনকিউবেটাৰ মেচিন কেনেকৈ বনায়। মাত্ৰ কম খৰচত মাত্ৰ 200-300ৰ ভিতৰত ইনকিউবেটাৰ মেচিন বনায়। সৰু বাকচত কেনেকৈ বনাম মই দেখাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিসি ফ্যান লাগিব 12 ভোল্টৰ ডিসি ফ্যান। এডক্টাৰ লাগিব, এডাল মাত্ৰ 50 টকা। টেমা এটা লাগিব, এখন মিনি কন্ট্ৰলাৰ লাগিব, এখন মাত্ৰ 150 টকা। এইটো ফ্লিপকাৰ্টত পাই যাব। পিছত এইটো হিটাৰ লাগিব, এইটো গৰম হয়। ইয়াত লাইট ইউজ কৰিব নোৱাৰিম কাৰণ এইটো সৰু বাকচ। ডাঙৰ কাৰ্টনত বনালে আপোনালোকে লাইট ইউজ কৰিব। ডাঙৰ কাৰ্টনত মই বনাই দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত। আপোনালোকক যদি লাগে মোক কমেণ্ট কৰি জনাব।
যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকক যদি কণী ফুটোৱা মেচিন বা যিকোনো কণী পোৱালি লাগে কণী বা লোকেল মুৰ্গী হাঁহ কুকুৰা যিকোনো লাগে মোৰ লগত যোগাযোগ কৰিব নিশ্চয় পাব আৰু ডিছক্ৰিপশ্যন বক্সত ফোন নম্বৰটো দিয়া থাকিব তাতে কল কৰি জনাব